দেখাইছো ৰ'ব 1 সেকেন্ড আমি হৈছো ৰংঘৰ আজি মাঘৰ 1 তাৰিখ আৰু আজি এই মানে মাঘৰ প্ৰথম দিনাখনি ৰংঘৰৰ পৰিৱেশটো ইমানে বেছি ধুনীয়া হৈছে নহয় আপোনালোক তাকে দেখুৱাওঁ বুলি ভাবিছো খালি মাস্ক মাৰি দিব দিব আৰু আজি টিকেট ফ্ৰী হয় আৰু আজি টিকেট ফ্ৰী ভিৰ হৈছে বহুত ভিৰ এতিয়া সোমাই যাওঁ ভিতৰতে দেখাই থাকিম আপোনালোকক বলক বলক এতিয়া আজিৰ দিনটোত এণ্ট্ৰি ফ্ৰী গতিকে আমি টিকেটৰ চিষ্টেম নাই সোমাই গৈ আছোঁ ইমান বেছি ভাল লাগিছে পৰিৱেশটো খুব ধুনীয়া মানুহো বহুত বেছি হৈছে আজি ভিতৰত কি প্ৰগ্ৰেম হৈছে এতিয়ালৈকে গম পোৱা নাই গৈ থাকোঁচোন বাৰু কি প্ৰগ্ৰেম হয় এতিয়া ভাল লাগিছে ন আজি বহুত ভাল লাগিছে আমি মানে মই ভবা নাছিলোঁ ইমান বেছি মানুহ হৈছে বুলি ধুনীয়া বুলি মানে বহাগ বিহুত হয় মাঘতো হয় বুলি আমি গম নাপাওঁ কিন্তু আজি ভাল লাগিছে আৰু সৌজনে বেলেগ আজি লেকচাৰ দি আছে ইমান ধুনীয়া লাগে পৰিৱেশটো ন এতিয়া অলপ বহিছোঁ বাহঁত আহি আছে তাৰপিছত সিহঁতক লগ কৰিব লাগিব বৈষ্ণৱহঁতক আহি পালেহি মানে আমিহে লগ পোৱা নাই ইয়াত ইমান বেছি মানুহ যে লগ পাম বাৰু বৈষ্ণৱক চক কৰি দিম চাবা দেই বৈষ্ণৱ হাই আমি ইয়াতে বহি আছো আৰু ৰংঘৰৰ বাকৰিত চবে বোলে হেৰি চালা নাই প্ৰগ্ৰাম চালা নাই ঢোল বজাইছিলে যে বেক কেমেৰা কৈছ ফ্ৰণ্ট কেমেৰা তৌ কৈ আছে নে গোটেইখিনি বহি আছো আৰু লগ পাই পিনে এজনী আমাৰ প্ৰি কি খাই আছা প্ৰিন্সি মন্দিৰ হেৰি ক'ত ক'ত সোমালা কোৱাচোন তলাতল ঘৰ কি কৰিলা কোনজন ধুইব pintu.
বৈষ্ণৱ জানমণিৰ লগত গৈছ ক'ৰবাত? যাওঁ। আৰু বিভিন্ন দৈনন্দিন ব্যক্তি জগনমোহন ডাঙৰীয়া আৰু বিভিন্ন আছে সকলোকে অসমৰ কথা হ'ব নোৱাৰে। আমাৰ এই বাগি থাকিলে নি বৈষ্ণৱ কিনাৰ নাযাবা। Mau di